শীতল পাতি কাৰিকৰে বনোৱা শীতল পাতিত শুই সুখৰ নিদ্ৰাত মগ্ন হয় মধ্যবিত্ত লোকৰ পৰা সম্ভ্ৰান্ত লোক কিন্তু এই পাতি বনোৱা কাৰিকৰ সম্প্ৰতি নিদ্ৰাহীন জুৰুলা কিয়নো লকডাউনৰ ফলত মূল্য হ্ৰাস পাইছে পাতিৰ আনকি বিক্ৰী এক প্ৰকাৰ বন্ধ হৈ পৰিছে ফলত জুৰুলা হৈ পৰিছে পাতি বনোৱা কাৰিকৰ হয় লকডাউনৰ ফলত শীতল পাতি বিক্ৰী এক প্ৰকাৰ বন্ধ হৈ পৰাত নিদ্ৰাহীন হৈ পৰিছে অসম বিখ্যাত পাতি বনোৱা কাৰিকৰসকল নামনি অসমৰ গোৱালপাৰা জিলাৰ দুবাপাৰাৰ পাহাৰ সিং পাৰা গাঁৱৰ শিল্পীসকলে বনোৱা পাতি অসম বিখ্যাত যদিও সম্প্ৰতি লকডাউনৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰিকৰসকলৰ পাতিৰ বিক্ৰী নোহোৱাত জুৰুলা হৈ পৰিছে শিল্পীসকল পাহাৰ সিং পাৰা গাঁৱৰ শিল্পীয়ে বনোৱা পাতি নামনি অসমৰ লগতে সমগ্ৰ অসমতে পৰিচিত লকডাউনৰ ফলত হ্ৰাস পাইছে ইয়াৰ মূল্যও ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে শিল্পীসকলৰ সেয়েহে কাৰিকৰসকলে চৰকাৰক দাবী জনাইছে কিবা এটা ব্যৱস্থা কৰিবলৈ খেতিত পানী উঠি আছে এই ৰাস্তাত বহি দোকান কৰোঁ কোনোবা দিন এটা হয় আজি এটাও বিক্ৰী কৰা নাই কালি এটা বিক্ৰী কৰিছিলোঁ এনেকৈ কি খুব কষ্ট কৰি দোকান পূৰ্বৰ পৰা না লকডাউনৰ ফলত লকডাউনৰ ফলত এই ৰাস্তাত খেতিত যে পানী উঠে সেইটোতো বছৰে বছৰে হৈ থাকে আমাৰ অসুবিধা খেতিত পানী উঠে এতিয়া কি বিচাৰে আপোনালোকে এতিয়া এখন চৰকাৰৰ পৰা যদি কোনো আমাক মানে সহায় সুবিধা কৰে অলপ তেনেহ'লে ভাল হয় মানে আমাৰ ঘৰত বহুত মাল ষ্টক আছে কিন্তু মানে কিনা মানুহ নাই কিবা যে ধৰক কেন্দ্ৰীয়ৰ পৰা বা চৰকাৰৰ পৰা যে কিনি ল'ব সেটাও মানে নলয় আমাক কিবা এটা হয় কৰিলে আমি ভাল পাওঁ গোৱালপাৰাৰ পৰা ধৰ্মেন্দ্ৰ দাসৰ ৰিপোৰ্ট নিউজ 31 অসম।